বাপেক জীয়েকৰ ইমান দেৰি উঠিব হোৱা নাই নেকি? মা তইনো দেউতাক সদায় সদায় কিয় বকি থাক? দেউতাক এনেদৰে বকি থাকিলে মোৰ ভাল নালাগে। মই কণা হোৱাৰ বাবেই মোৰ দোষ নেকি? হেৰা এই তুমিনো সদায় এই ছোৱালীজনীক কেলে কেটেৰা জেঙা মাৰি থাকা? তুমি খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? হেৰৌ আমাৰ দৰে দুখীয়া জীৱনত এইবোৰ থাকিবই। মই সেইবোৰ একো নাজানো। আজি ৰাতিলৈ যদি খাবলৈ যোগাৰ দিব নোৱাৰো তেতিয়াহ'লে বাপেৰে জীয়েৰে এটাও ভাত খাবলৈ নাপাওঁ। ঘৰখনত কি আছে কি নাই সেয়া হ'লে বনাই অকল দুটাৰে খাওঁ খাওঁ। অ' মা মোৰ বৰ ভোক লাগিছে, খাবলৈ কিবা আছে যদি দিয়াচোন। বাপেৰে জীয়েৰে মিলিটো মোৰ মোৰটো খাইছ। দেউতা মাজনী দুখ নকৰিবি। অ' মাজনী দুখ নকৰিবি। দেউতা ভগৱানে বাৰু আমাক কিয় ইমান কষ্ট দিছে? মইনো কি দোষ কৰিলো? দেউতা ভগৱানে আমাক মাৰি নেপেলালে কিয়? তেনেকৈ নকবি। অ' মাজনী তোৰ কিবা এটা হ'লে মই কাৰ লগত থাকিম? বিধাতাৰ লিখনি মানিবই লাগিব। পিতৌ ঘৰত আছে বা নাই বাৰু গৈ চাওঁচোন। অ' পিতৌ পিতৌ। অ' দেউতা আহিলে নেকি? আহক আহক বহকহি আহক। ৰাম 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 ৰাম। অ' বৈ ভালে আছা? ভালে ভালে। দেউতা আপুনি ভালে আছে? ভাল ভাল। বোৱাৰী পিতৌ ঘৰত নাই নেকি? এই আছে, নাথাকিনো কলৈ যাব? কাম বন নথকা মানুহ আছে চাগে জীয়েকজনীৰ লগতে। অ' এই হেৰি কৰিবাচোন, পিতৌক আমাৰ ঘৰলৈ মতা বুলি ক'বা বুজিছা? এই বেছি দেৰি কৰিবলৈ মনা কৰিবা। অকণমান কাম এটা আছে, পটককৈ কৰিহি গুচি আহিব। বাৰু মই এতিয়া যাওঁ, তাক পঠাই দিবা দেই। হ'ব বাৰু। কোন আহিছিল অ' পূজা? এই নামঘৰীয়া আহিছিল, তোক মাতি থৈ গৈছে। কিবা বোলে কাম আছে, যাবলৈ কৈছে। বাৰু মই এতিয়াই গৈ আহোঁ। ছোৱালীজনীক চাবা। এই হ'ব, তোৰ ছোৱালীক মই টিপা মাৰি নেপেলাও নহয়। কিয়নো তেনেকৈ কোৱা? তুমি বাৰু মাকজনী হৈ ছোৱালীজনীক মাৰিবা জানো? বাৰু দিয়া মই এতিয়া যাওঁ। অ' মা কি হ'ল? কেলে চিঞৰ মাৰি আছ? মোক এগিলাচ পানী দি আহিছোন। নিজে লৈ খা। মহাৰাণীহে যেনিবা, তাই পানী এগিলাচো লৈ খাব নোৱাৰে। মা মই চকুৰে নেদেখো বুলি জানিও তুমি কিয় এনেকুৱা কথা কৈছা? ঐ তই মোৰ পেটৰ পালি নহয় নহয়। তই আমাৰ চালাই নাথাকিবি। আৰু সদায় সদায় তোৰ মই অল্প চেন হৈ থাকিব নোৱাৰো। মা তুমি মোক এৰি কলৈ গুচি গলা? মা কিয় কিয় এৰি গুচি গলা মা? ককাইদেউ, অ' ককাইদেউ। অ' ককাইদেউ ইয়াতে বহি আছে। ককাইদেৱে বোলে মোক মাতি পঠাইছিলে।
আহিলি কওকচোন কি কাৰণে মাতিছিলে ককাইদেউ কওকচোন ছোৱালীজনী গাটো কেনেকুৱা এই ছোৱালীজনী আগৰ নিচিনাই আৰু এইটো কথা এষাৰ কম বুলিহে মাতি পঠাইছিলো বুজিছ হেৰি নহয় এই চহৰলৈ বোলে ডাক্তৰ আহিছে এইটো ছোৱালীজনীয়ে বোলে চকু অকণমান নেদেখে তাকে বোলো চহৰত ডক্তৰক দেখাই আনিবি কিজানি ভাল কৰে ককাইদেউ ডাক্তৰক দেখাবলৈনো কানো মন নাযায় কিন্তু হাতত যে ফুটা কৰি এটাও নাই তই তাৰ বাবে চিন্তা নকৰিবি বুজিছ যিমান পাৰোঁ মই সহায় কৰিম আৰু আজিকালি কিবা চৰকাৰে এইবোৰ কাৰ্ড উলিয়াইছে নহয় সুলভ মূল্যত আৰু বিনা পইচাত কাম কৰিছে নহয় তই সেইবোৰ চিন্তা নকৰিবি ময়ো টকা কেইটামান দি পঠাম আৰু সেই কাৰ্ডকেইটাৰ লগতে ৰেচন কাৰ্ডটোৰ লগত লৈ যাবি তোৰ সকলোখিনি সা সুবিধা হ'ব বুজিছ হ'ব বাৰু ককাইদেউ বাৰু পিঠু তই এতিয়া যা এই মই সেই কলপিঠু হতুৱাই তোৰ হাতলৈ মই পইচা কেইটামান দি পঠাম তই চহৰলৈ যাবলৈ তই যা যোগাৰ চলাগে যা ঠিক আছে বাৰু ককাইদেউ মই এতিয়া গৈ থাকোঁ ল'ৰাটোলৈ বেয়াও লাগে নহয় এই টকা কেইটামান যোগাৰ কৰি তাক যেনেদৰে দি পঠাব লাগিব ছোৱালীজনীও সেই মাক নাইকিয়া হোৱাৰ পৰা বৰ ঘাট মাওৰা হ'ল দেই বাৰু যি কি নহওক মোনো মাক বোলো চাহ অকণমান দিয়াহে একদম পিয়াহে সূতা পিঙি গৈছে মাজনী পানী এগিলাচ দেচোন মা পানী লোৱা মা তোমাৰ গাটো বেছি বেয়া নেকি মাজনী মই তোৰ ইমান বেয়া কৰাৰ পাছতো তই মোৰ ইমান যত্ন লৈছ তেনেকৈ নকবা মা কাৰণ তুমি মোৰ মা তোমালোকৰ প্ৰতিপালন কৰিবৰ বাবে মই যিকোনো কামেই কৰিব পাৰোঁ মাজনী মোক ক্ষমা কৰি দে মাজনী সন্তানক ক্ষমা খুজিব নাপায় মা অকণমান খোজকাঢ়ি দিবা বোলা হেৰা যাক তুমি আৱৰ্জনা বুলি ভাবিছিলা তাই আজি তোমাক প্ৰতিপালন কৰিছে মই বৰ অনুতপ্ত সকলো পাহৰি আমি এতিয়া নতুন জীৱন আৰম্ভ